Hi friends, welcome back to my channel. So সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'লৈ। So আজিৰ ভিডিঅ'টো হৈছে এটা ৰেচিপি ভিডিঅ'। এয়া হৈছে লালমোহন। মই আজি ইনষ্টেন্ট লালমোহন কেনেকৈ বনাব অকণমান শ্বেয়াৰ কৰিছোঁ আপোনালোকক। মই বনাইছিলোঁ, এইখিনি চব ইমান ধুনীয়া হৈছে। চ' বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বনোৱা প্ৰচেছটো আপোনালোকক দেখুৱাই যাওঁ। প্ৰথমতে মই চাটনিখিনি বনাবৰ কাৰণে এয়া গেছটো অন কৰি লৈছোঁ। প্ৰথমতে চাটনিখিনি বনাম, যিহেতু লালমোহন এইটো পুৰা গৰম হৈ আছিলে। ভিডিঅ'টো শেষলৈকে চাব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল পায় ৰেচিপিটো শেষলৈকে চাই পিনি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া পানী দিলোঁ আৰু এইটো কাপেৰে চেনি দিম আৰু চেনি 1.5 কাপমান দিম। আপোনালোকে যিমান বনাই সিমানটো আন্দাজতে চাটনিখিনি বনাব। মই এটা পেকেট ব্যৱহাৰ কৰিম, যিটো বজাৰত কিনিবলৈ পায় ইনষ্টেণ্ট। গেছটো কমাই দিব লাগে, অলপ দেখুৱাম চাব। এইকেইটা খুন্দি ল'ম। এতিয়া ওলাইছে এইকেইটা খুন্দি ল'ম ধুনীয়াকৈ। চাই থাকক ভিডিঅ'টো। এয়া চেনি আৰু অলপ দি দিছোঁ। এইটো হৈছে পেকেটটো, এয়া গোলাপ জামুনৰ পেকেটটো কিনিবলৈ পায় ধুনীয়াকৈ। এয়া এতিয়া কাটি লৈছোঁ ধুনীয়াকৈ। প্ৰথমতে ডোটো বনাই ল'ম, মানে মঠি ল'ম ধুনীয়াকৈ। আৰু ইয়াত বেক চাইডে ধুনীয়াকৈ ডিটেইলছত দিয়াই থাকে, আপোনালোকে চাই ল'ব। আৰু ইয়াত পানী ব্যৱহাৰ কৰিব লাগে, মানে মঠোতে গাখীৰ নিদিলেও হয়। তই কেনেকৈ বনাইছ বাৰু? মই পানী দিয়ে মঠিম, আপোনালোকে চাই থাকক। শেষলৈকে ভিডিঅ'টো চাব, তেতিয়া গম পাব। বহুত টেষ্টি হয় খাবলৈ। এইফালে মই চাটনিখিনিও পাতি থৈছিলোঁ, সেইখিনিও চেক কৰি আছোঁ। এয়া চেনিখিনি গলিছে, যিহেতু মই গেছটো কমাই থৈছোঁ। গেছটো কমাই থ'ব, নহ'লে বঢ়াই থ'লে পটককৈ হেৰি হৈ যায়। পানীখিনি শুকাই যায় আৰু সেইবাবে এইখিনি এনেকৈ লাহে লাহে লৰাই থাকিব। আৰু একদম গেছটো কমাই থ'লে এইফালে এইখিনি কাম হৈ থাকিব আৰু আনফালে আপোনালোকে ধুনীয়াকৈ ডোটো বনাই ল'ব পাৰিব। চ' ডোটো যদি অকণমান ঢাকি থৈ অলপ টাইম ৰাখিব পাৰে তেতিয়া বেছি ভাল হয়। এয়া মই এতিয়া ডোটো বনাবলৈ ৰেডি হৈছোঁ। এয়া মই ইয়াত এতিয়া পানী দিম। পানী অকণমানকৈ দিব, এবাৰতে দিব। এবাৰতে দি দিলে হয়তো বহুত পানী হৈ যাব পাৰে, সেইকাৰণে কমকৈ দিব আৰু লাহে লাহে মঠিব। মই অকণ ভিডিঅ'টো ফাষ্ট কৰি দিছোঁ বাৰু। মঠি ল'ব কমকৈ, মই যেনেকৈ দিছোঁ। এয়া ডোটো হৈ গ'ল। ইয়াত অলপ অকণ মই হাতত ঘি লগাই পিনি অকণ মঠিম। এতিয়া ল'ব ধুনীয়াকৈ মুঠা হোৱাৰ পিছত আকৌ ধুনীয়াকৈ কৰি দিব, তেতিয়া কোমল হ'ব খাবলৈ। মই আকৌ ইয়াত অকণ ঘি লগাই দিছোঁ আৰু লগাই পিনি অকণমানকৈ তাৰপিছত এয়া ইফালে আকৌ চাটনিখিনি মই চাই আছোঁ, হৈছেগৈ আৰু এইখিনি চেক কৰি চাম আঠা নিচিনা হয়নে নহয়। 7 মিনিটমান হৈছে আৰু এইখিনি ঢাকি থ'বলৈ টাইম নাই, বনাব লাগে যিহেতু খাব লাগে। খালোঁ বেছি টাইম খোৱা নাই। এতিয়া চফ্ট হৈ গ'ল অকণমান ঢাকি দিয়ে। আকৌ মানে উদঙাই পিনি অকণমান মঠি ল'ব। সৰু কৰিছোঁ, ডাঙৰ কৰিছোঁ। সৰু কৰিব, লাডু বেছি ডাঙৰ নকৰিব কাৰণ ফুলি যায়। ভাজোতে অকণ ফুলে আৰু চাটনি দিয়াৰ পিছত ফুলি যায় আৰু থৈ দিলেতো বহুত ডাঙৰ হৈ যায়। তেল দিছোঁ, ৰিফাইনো দিছোঁ, মিঠাতেলো মিলাই দিছোঁ। একো নহয়, দিব পাৰে মিঠাতেল। ফাৰ্ষ্টটো দিছোঁ। এতিয়া এনেকৈ এইখিনি মই ভাজি ল'ম। চাই থাকক ভিডিঅ'টো লাহে লাহে। আৰু গেছটো বেছি কমাই নথ'ব, ফাটি যায়। মোৰতো কেইটামান ফাটিছেই প্ৰথমত, বেছি কমাই দিলেও ফাটি যায় গেছটো। সেইকাৰণে অলপ মিডিয়ামত থ'ব, বেছি হাইও নথ'ব কাৰণ বেছি হাইকৈ থ'লেও ৰঙা হৈ যায় পটককৈ। চাই থাকক মই কেনেকৈ ভাজিছোঁ। এইকেইটা চব এনেকুৱা হৈছে কালাৰটো। এতিয়া কাঢ়িছোঁ আৰু এইফালে চাটনিখিনি মই চেক কৰি আছোঁ, কমি গ'ল বহুত, দেখিছেনে। আকৌ মই ভাজিছোঁ এনেকৈ তেলখিনি ওপৰলৈ
তলে ছটিয়াই দিব। এনেকৈ গোটেইখিনি ভাজি ল'ব। কালাৰ গ'ল এতিয়া চাচনি দি দিম। বহাই দিছোঁ গেছটো আৰু পূৰা এনেকৈ বহাই থ'ব নোৱাৰোঁ কাৰণ শুকাই যাব চাচনিখিনি। অকণমান বহাই দিছোঁ ডুব যাবৰ কাৰণে। ধুনীয়া দেখিছা, কি ধুনীয়া গোন্ধ। এইখিনি ইয়ালৈ কাটি থ'ম এতিয়া। ট্ৰান্সফাৰ কৰি দিলোঁ, এইবিলাকক এতিয়া দেখুৱাইছোঁ। এইখিনি চাওক কি ধুনীয়া হৈছে। এইখিনি আৰু ফুলি যাব আৰু আপোনালোকক এটা কাটি দেখাই আছোঁ ধুনীয়াকৈ। চ' এইটোৱে আছিল আজি মোৰ গোলাপ জামুনৰ লালমোহনৰ ৰেচিপি। যদি ভাল লাগিলে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব আৰু শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এইফালে মই এতিয়া আপোনালোকক এটা কাটি দেখাইছোঁ। এয়া চাওক, এইটো পিছদিনাখন মৰ্ণিঙৰ মই খাবলৈ লৈছিলোঁ চাহৰ লগত। চ' একদম ধুনীয়াকৈ ফুলি গ'ল, চাচনিখিনি শুহি ল'লে একদম ধুনীয়াকৈ সিজিছে ভিতৰলৈকে, কোমল হৈছে এয়া। চ' বাই বাই ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'ৰ লগত পুনৰ লগ পাম। বাই।